নমস্কাৰ পিভি ফ্ৰেণ্ডছ, বলক আজি দুপৰীয়া ভাত সাজ খাবলৈ যাওঁ বেম্বু হাইট ৰেষ্টুৰেণ্ট। ইয়াত অ'নাৰ দাদাৰ লগত কথা পাতিম, মেনুখন চাম, খানা টেষ্ট কৰিম, গোটেই ৰেষ্টুৰেণ্টখন এবাৰ ৱাক আৰাউণ্ড কৰিম আৰু এড্ৰেছটোও ক'ম। চাই থাকক পিভি ব্লগ। বেছি দেৰি কৰি থাকিলে আপোনাৰ বলক ভিতৰলৈ যাওঁ। সোমাই আহল বহল বাৰাণ্ডাখন পালোঁ। ইয়াতেই ছিটিং এৰিয়া এডোখৰ আছে, দোকান এখন আছে, ৰেষ্টুৰেণ্টলৈ যাব পাৰি, কেবিন কেইটালৈ যাব পাৰি আৰু টি কফি বনোৱা ষ্টলখন আছে। ৰেষ্টুৰেণ্টলৈ যোৱা ৰাস্তাটোতে এডোখৰ ইণ্টাৰেষ্টিং জেগা আছে। ইয়াত দুখন মাছাজিং চেয়াৰ আছে, এখন মেলৰ এখন ফিমেলৰ। 20 মিনিটত 200 টকা লোৱা হ'ব। তাৰ ওচৰতে এণ্টিক পিচ হিচাপে এখন পুৰণি স্কুটাৰ থৈ দিয়া হৈছে, ৰং চং কৰি বৰ ধুনীয়া। তাৰ ওচৰৰে ৱালখনত গৌতম বুদ্ধৰ এখন ধুনীয়া চিত্ৰাংকন কৰা হৈছে। তাৰ লগতেই এটা ফ্ৰিজ আছে, বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংক, মিনাৰেল ৱাটাৰ, ছ'ডা থৈ দিয়া আছে। আকৌ এইটো ফ্ৰিজত বাডউইজাৰৰ নন এলকহলিক জুচ থৈ দিয়া হৈছে। ভয় খাব নালাগে, ইয়াত এলকহল নচলে। আকৌ বাৰাণ্ডালৈ ওলাই গৈ ইটো মোৰ পালোগৈ। ইয়াত এখন কফি টি বনোৱা ষ্টল আছে। কেৱল মাত্ৰ টি আৰু কফিটোহে ইয়াত বনোৱা হয়। বাকী খানাবোৰৰ কাৰণে ভিতৰত কিটচেন আছে, লগতে ৱাছ বেচিন এটাও আছে। তাৰ মুখতে থকা কৰিডৰটো খোজকাঢ়ি গ'লোঁ। 5টা কেবিনত 5খনকৈ টেবুল আছে। সৰু ফেমিলিৰ কাৰণে কমপ্লিটলি প্ৰাইভেটলি খাব পৰা ঠাই। আমাৰ ডাঙৰ ফেমিলিটোৱে একেলগতে খাব পৰাকৈ ডাঙৰ হলটোলৈ লৈ গ'ল। ইয়াত 6টা ছিটৰ 4খন টেবুল আছে আৰু 4টা ছিটৰ 6খন টেবুল আছে। ইয়াৰো ৱালবোৰত ৰাধা কৃষ্ণকে ধৰি বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া চিত্ৰাংকন কৰা হৈছে। নাইচ। গৰম দিনত AC হাৱা লৈ খাব পাৰিব। বহাৰ লগে লগে হাতত আহি পৰিলহি তেওঁলোকৰ মেনুখন। আপোনালোকে পজ কৰি চাই ল'ব পাৰে। মেনুখনৰ আইটেমবোৰ সঁচাই বৰ লোভনীয়। যেনেকৈ মই প্ৰত্যেকটো ভিডিঅ'তে কৰোঁ, ৰেষ্টুৰেণ্টখননো কিমান হাইজেনিক তাকে চাবলৈ মই তেখেতসকলৰ পাকঘৰটো বা কিটচেনটো পালোঁগৈ। যিমান মোৰ নিজৰ চকুকেইটাৰে দেখা পালোঁ, ৰেষ্টুৰেণ্টখন চফা যেনে দেখাইছে। মাখি মহ আদি উৰি থকা নেদেখিলোঁ। ছেটিছফাইড। এতিয়া আহক অ'নাৰ দাদাৰ লগত কথা পাতিম। আপুনি অ'নাৰ হয় ন? আপোনাৰ নামটো এনেই? প্ৰশান্ত বৰদলৈ। এইখন কেতিয়া খোলা হ'ল? 4 মাহ। তাৰমানে ৰেষ্টুৰেণ্ট মাছাজাৰ বাৰো আছে নেকি? বাৰ নাই। চাইনিজ হেৰি চব পোৱা যায়, আছামিজ থালি। বাকী চিকেন, পৰ্ক, পকলা ভাত চব পোৱা যায়। আৰু আপোনাৰ হেৰি এনেই ষ্টাফ কেইজন আছে? ষ্টাফ আছে আপোনাৰ 20জন। এনেই ৰাতিপুৱা কেইটাত খোলা হয়? ৰাতিপুৱা 7টাত। 7টাত মানে ব্ৰেকফাষ্টটো হৈ যায়? আচ্ছা। আৰু ৰাতিলৈকে? ৰাতি আপোনাৰ 2-3টালৈকে থাকে। বাছ ৰায়ণত এটা সোমাই। ৰায়ণত সোমাই ন? ইছলামবাৰ, ৰায়ণ, মধুমিতা চব। ইছলামবাৰীখন আপোনাৰ? কেনেকৈ বিজনেছ কেনেকুৱা চলি আছে? আপোনাৰ এনেই ঘৰ? মোৰ ঘৰ ভটিয়াপাৰ। ওচৰতে আৰু। ঠিক আছে, থেংক ইউ দাদা। মিনৱাইল ভতিজাকেইটাই নিজৰ উৎপাত জাৰি ৰাখিল। লাহে ধীৰে এটা এটাকৈ খানাবোৰ আহিবলৈ ধৰিলে। এইটো হ'ল লোকেল চিকেন, ব্ৰইলাৰ ড্ৰাই ফ্ৰাই। এইটো হ'ল সৰু মাছ, লোকেল মাছ। এইটো ব্ৰইলাৰ কাৰী। আহি গ'ল ভাত। মাটি দালি আছে। এইটো তাৰকা হয়। এইটো কি হয়? এইটো তাৰকা। দালি। এইটো দালি। এইটো দালি আছে। মাটি দালি। আকৌ এইটো বুট এনেকৈ বুট মিক্স। এইটো দাংবডি, এইটো ভেন্দি, বুট এনেকৈ দিয়া আছে। দিছ ইজ মাই থালি। ৱাও। আহকচোন এতিয়া খানাটো টেষ্ট কৰি চাওঁ। সকলো বস্তুতে কিন্তু নিমখ মা মছলা বৰ ধুনীয়াকৈ হৈছিল। খাবলৈ হৈছিল একদম জবৰদস্ত। এয়া সৰু লোকেল মাছটো বৰ ধুনীয়া ক্ৰিস্পি হৈছিল। এতিয়া ইয়াৰ লোকেশ্যনটো চাই লওঁ আহক। এই ৰেষ্টুৰেণ্টখন আছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভটিয়াপাৰ।
বেম্বু হাইটছৰ পৰা ওলাই পেলাই লেফ্টলৈ গুচি গ'লে পাব ভটিয়াপাৰ হৈ থকা এৰোপ্লেন ৰেষ্টুৰেণ্টখনৰ পৰা 2-3 কিলোমিটাৰ আঁতৰত আৰু বেম্বু হাইটছৰ পৰা ৰাইটলৈ গুচি গ'লে পাব শিৱসাগৰ ডিব্ৰুগড় এটচেট্ৰা নেশ্যনেল হাইৱেৰ একদম কাষতে আছে ধুনীয়াকৈ ডাঙৰকৈ একদম পোষ্টাৰ মাৰি থোৱা আছে উলিয়াবলৈ একো কষ্ট নাপায় কেতিয়াবা খাবলৈ আহিব ৰেষ্টুৰেণ্টখনৰ নাম বেম্বু হাইট আকৌ অহাবাৰ বেলেগ এডোখৰ ঠাইত খানা টেষ্ট কৰিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰক টিভি ব্লগ আজিলৈ আহোঁ টাটা বাই বাই